माखासे गारबोनाय समनि भिडिअ आं दिनै मानो थाखाय सासे गेदेरमा एक्स-एन-डि-बिनि मैखोमै बिबान दंमोन आरो अबे जायगायाव बयलार बेफार मावनानै सोलिदों। दिनैनि समाव बिटिसि बिटिआरआव सोरबा दावराव देख्रेब सोरबा सानैसोखौ लानानै राजखान्थि नाथाय एक्स-एन-डि-बिनि गेदेरमा दैदेनगिरिफ्रा बेफार फालांगि मावबाबो होबथा होबथा सोरनिबा नोजोराव दिनैनि समाव बिटिसि बिटिआरआव गावजों गाव दुंहाव थासारि रঞ্জিত তেৰণ আৰু মই আমি দুজনে মিলি পেলাই এতিয়া আমিও এনেকা এটা বিজনেছ কৰিম বুলি ভাবি পেলাই আহিছিলোঁ। এতিয়া আহিছোঁ বজাৰতো মানে আমি সিহঁতৰ লগত কম্পিট কৰিব নোৱাৰোঁ। আমি 160 টকা পাৰ কেজি চিকেন দিলে সিহঁতে 155 টকা 5 টকা নুমাই দিয়ে হে আৰু যদি আমি 155 টকা দিওঁ সিহঁতে 150 টকা দিয়ে তেতিয়া আমাৰ চিকেনটো কোনেও নিকিনে ইয়াতে আৰু আমি আমাৰ চিকেন ইয়াৰ পৰা আৰু আমি তলত যাব নোৱাৰোঁ কাৰণ আমিতো কাৰ্বি আংলং অট'নমাছ কাউন্সিলক টেক্স দিব লাগে আমিতো টেক্স দি আছোঁ কিন্তু এই আৰিফ আৰু কায়ুমহঁতেতো 1 টকা টেক্স দিয়া নাই। আজি 20 বছৰ ধৰি পেলাই কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দিয়া লাইট ৰাস্তা পানী বা পুলিচ প্ৰটেকশ্যন সিহঁতে পাই আছে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সিহঁতে এইবিলাক বস্তু সিহঁতে সুবিধাবিলাক ইয়াৰ উপৰিও অন্যান্য সুবিধাবিলাক সিহঁতে লৈ আছে কিন্তু কাৰ্বি আংলং অট'নমাছ কাউন্সিলক সিহঁতে 1 টকা যে পইচা দিব লাগে এইটো আমাৰ কাউন্সিল হয় যিহেতু এইটো বুলি ইহঁতে 1 টকা পইচা আজিলৈকে দিয়া নাই বুলি আমি জানো। খালি চুৰ কৰি পেলাই ট্ৰাকে ট্ৰাকে মুৰ্গী লৈ বিক্ৰী কৰিছে য'ত ত'ত বাহিৰত নাগালেণ্ডত বিক্ৰী কৰিছে ইয়াতো বিক্ৰী কৰিছে ট্ৰাক আনি পেলাই বিক্ৰী কৰিছে আৰু সিহঁতে এতিয়া সমাজত সিহঁতে এতিয়া বিগ পয়জন বিগ এতিয়া মিছ আণ্ডাৰষ্টেণ্ডিং বেয়া কথা ক'বলৈ আৰম্ভ হৈছে। ইয়াতে বোলে চিণ্ডিকেট হৈছে বোলে 30 টকা এতিয়া মুৰ্গীৰ দাম বোলে 30 টকা বাঢ়িব পাৰ কেজি। আমি বোলে কাৰোবাক দম দি পেলাই কিবা পইচা বিচাৰিছোঁ এইবিলাক কিন্তু একেবাৰে মিছা কথা। কোনো ইয়াত চিণ্ডিকেট চলোৱা নাই। চিণ্ডিকেট চলোৱা মানুহৰ লগত পুলিচ কেতিয়াও নাথাকে। চিণ্ডিকেট চলোৱা মানুহক পুলিচে ধৰিব এৰেষ্ট কৰিব কিন্তু পুলিচ প্ৰটেকশ্যন দিছে। চিণ্ডিকেট চলোৱা মানুহৰ লগত টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ অফিচাৰবিলাক নাথাকে। চিণ্ডিকেট চলোৱা মানুহৰ লগত কি ক'ব ভেটেৰিনেৰী ডক্টৰ নাথাকে। চিণ্ডিকেট মানে গুণ্ডা টেক্স মই জনাত আৰু ইহঁতৰ মতে কি মই নাজানো আৰু। আচ্ছা আপোনালোকক যেতিয়া এনেকুৱা অভিযোগ দিছে যে আপোনালোকে এনেকুৱা কৰিছে বুলি তো আপোনালোকে এই ক্ষেত্ৰত আইনী কিবা ব্যৱস্থা লৈছেনে? নাই আমি এইটো সেইকাৰণে আজি ইয়াতে আহি পেলাই মই বহুত দুখ পাইছোঁ। মই বিজনেছ কৰিছোঁ এজন কাৰ্বি ল'ৰা হিচাপে ইয়াতে অন্যবিলাক আমাৰ মুছলিম ভাইসকলে বা হিন্দু ভাইসকলে খ্ৰীষ্টিয়ান ভাইসকলে নাগা ভাইসকলে বা অন্যান্য নেপালী ইয়াতে যিমান কাৰ্বি আংলঙত যিমান জাতি জনগোষ্ঠী আছে সিহঁতে যেনেকুৱা মানে বিজনেছ কৰা অধিকাৰ আছে মই কাৰ্বি হিচাপে ময়ো অধিকাৰ আছে। তেওঁলোকে ভাৰতৰ এজন নাগৰিক হিচাপে মোৰো অধিকাৰ আছে কিন্তু এতিয়া মই বিজনেছ কৰাৰ কাৰণে সিহঁতে আৰু এইবিলাক কিবা কৰিবলৈ শুনক তেওঁলোকে কোৱা মতে এখন টিভিৰ মাজত তেওঁলোকে বাইট দিছিলে সেই বাইটত কোৱা আছিলে যে যিদিনাখন গাড়ী তেওঁলোকৰ চেক কৰিছিলে 30,000 ৰুপিছৰ তেওঁলোকৰ মুৰ্গী ডেড হৈছে বুলি তেওঁলোকে কৈছিলে কিন্তু এইটো অভিযোগ তেওঁলোকে এলিগেশ্যন এটা লগাইছিলে টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত। সেই সন্দৰ্ভত আপুনি কি ক'ব? এইটোতো 30,000 মুৰ্গী পইচাৰ মুৰ্গী মৰিছে নে 1 লাখ টকাৰ মুৰ্গী মৰিছে আমি নাজানো দেই। এইটো টেক্সেশ্যন ডিপাৰ্টমেণ্টে জানিব কিন্তু এলিগেশ্যন আনিলে নহ'ব প্ৰমাণ থাকিব লাগিব। কথাটো আপুনি 100টা ক'ব পাৰি ময়ো 500টা কথা ক'ব পাৰে কিন্তু প্ৰুফ লাগিব। সেই মৰা মুৰ্গীটো ক'ত আছে ক'ত পুতি থৈছে মৰা মুৰ্গী? এই মৰা মুৰ্গীটো কোনোবা হোটেলত কম দামত বিক্ৰী কৰি দিছে নে পুতি দিছে আমাক এতিয়া মইতো এইটো প্ৰমাণ লাগে। এইটো মই সেইকাৰণে পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ এইটো প্ৰমাণ সোনকালে বিচাৰিব লাগে। আপোনালোকৰ নিচিনা মিডিয়া সন্মানীয় মিডিয়া কিবা হাউচবিলাকক মই অনুৰোধ কৰিছোঁ এইটো প্ৰমাণ লাগে। এতিয়া আৰু এটা এলিগেশ্যন আনিলে নহ'ব প্ৰমাণ লাগিব ভিডিঅ' লাগিব আমাৰ ভিডিঅ' আমাৰ ফটো লাগিব
তো আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজি যেইখন আপোনালোকৰ 3খন গাড়ী হয়। টেক্সেশ্যন ডিপাৰ্টমেণ্টে ধৰিছিলে তেওঁলোকে চেক কৰিছিলে আৰু বৈধ নথি পোৱাতে আপোনালোকক তাৰ পৰা আহিব দিছে আৰু মাল খালী কৰিব দিছিলে হয়, হয়। তো আজি কোনে বাধা আৰোপ কৰিছে? ইয়াতে এতিয়া আমিতো নাজানো, মইতো বাহিৰত আছিলো। এতিয়া আহি পেলাই মোক খবৰ দিলে বোলে ইয়াতে গাড়ী নমাব দিয়া নাই। আজি যদি আপোনালোকৰ মুৰ্গীবিলাক ডেড হয় ইয়াৰ দায়ী কোনে হ'ব? যোনে ৰখাইছে তেওঁ দায়ী হ'ব। এইটো ইয়াৰ বিৰুদ্ধে আপোনালোকে আইনী কিবা ব্যৱস্থা ল'ব নে? আমি নিশ্চয়কৈ পুলিচক কেছ দিম। আমি আৰু এনেকুৱা মানে সমাজত এনেকুৱা কিবা এনেকুৱা গুণ্ডা মানুহ থকাটো আমি নিবিচাৰো। আৰু আমি ইয়াত ইমান দিনে আমি শান্তি সম্প্ৰীতিৰে সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি আছো, ভৱিষ্যতেও থাকিম। কোনোবা এজনৰ কাৰণে আমি মানে এনেকুৱা কিবা মানে আমাৰ মাজত কাজিয়া লগাই দিয়া, বেয়া এজনে আনজনক বেয়া পোৱা এনেকুৱা কিবা মই নিবিচাৰো। ইয়াতে চাওক, মই এজন কিবা হিচাপে, মই এজন কাৰ্বি মানুহ হিচাপে ময়ো বিজনেছ কৰিছোঁ, কিন্তু মইতো গোটেই কাৰ্বি মানুহকে লৈ পেলাই বিজনেছ কৰা নাই না। বেলেগক সুবিধা নিদি পেলাই মই কিবা কেপচাৰ কৰা নাই না বজাৰটো। চব আপোনালোকে মোৰ লগতে ড্ৰাইভাৰৰ পৰা ধৰি মোৰ বন্ধুবিলাক সকলোৱে মুছলিম মানুহ সকলোৱে মোৰ লগতে আছে। এতিয়া তেখেতসকলে কৰিছে, বা অন্যান্য অসমীয়া বা নেপালী মানুহবিলাকে কৰিছে মোৰ লগত। আমিতো সকলো লগত মিলি জুলি পেলাই কাম কৰিছোঁ। কিন্তু এই কিছুমান মানুহ আছে আমাৰ মাজত, কিছুমান মানুহ আছে ইয়াতে 10জনমান মানুহ আছে, সিহঁতে মানে কিন্তু সমাজত এতিয়া কিন্তু বেয়া কথা সিহঁতৰ মুখৰ পৰা এটাও ভাল কথা ওলোৱা নাই। আজিকালি বিষ ওলাই আছে, পয়জন সিহঁতৰ মুখৰ পৰা। এনেকুৱা মানুহৰ পৰা আমি সকলোৱে সাৱধান হ'ব লাগে। সেইকাৰণে মই আজি লাহৰীজানৰ গোটেই যিমান আমাৰ সমাজ আছে, ইয়াতে সন্মানীয় যিমান আমাৰ নাগৰিকসকল আছে, গোটেই কাৰ্বি আংলঙৰ যিমান আমাৰ ব্যৱসায়ী সংস্থাৰ পৰা ধৰি অন্যান্য জাতীয় সংগঠন বা আমাৰ যিমান নাগৰিক আছে সকলোকে আহ্বান জনাইছোঁ, এনেকুৱা মানুহৰ কথাত আপোনালোকে ভুল নাযাব। সিহঁতৰ কথাত আপোনালোকে ভুল নুবুজিব। এইবিলাক মানুহৰ পৰা আপোনালোকে সাৱধান হ'ব, বা সিহঁতক এনেকুৱা বেয়া এইটো বাতাবৰণ সৃষ্টি কৰিবলৈ আপোনালোকে সুবিধা নিদিব। মানে মই আপোনালোকৰ মিডিয়া পাৰ্চন যোগেদিয়ে মই এইটো অনুৰোধ থাকিল, আৰু মোৰ বক্তব্য এইটোৱে মানে। থেংক ইউ অল।